হেল্ল' গাইজ, আকৌ বহুত দিনৰ পিছত নতুন ভিডিঅ'ৰ মাজত ঘূৰি আহিছোঁ। থাম্বনেইল চাই আপোনালোকে গম পালেই চাগে আজি কিমান ইম্পৰ্টেণ্ট হ'ব গৈ আছে ভিডিঅ'টো। চ' আজি আমাৰ কলেজৰ 80 ইয়াৰ্ছ কমপ্লিট হ'ব গৈ আছে। মানে আজিৰ পৰা এটা বাৰ্ষিক কাৰ্যসূচী মানে হাতত লৈছে আমাৰ কলেজ কৰ্তৃপক্ষই। আৰু আজি আমাৰ প্ৰাক্তন ছাত্ৰ মানে জুবিন গাৰ্গ কলেজত আহিব আৰু বহুত তেনেকুৱা চেলিব্ৰিটি আছে যিহেতু আমাৰ কলেজৰ পৰা পঢ়ি গৈছে। চ' আজি জুবিন গাৰ্গ আহিব। চ' গৈ আছোঁ কলেজত। প্ৰথমত মোৰ একদম প্লেন নাছিল কলেজত যোৱাৰ, কাৰণ কাইলৈৰ পৰা আমাৰ ছেচনেল এক্সাম আৰম্ভ হ'ব। বাট তথাপি যাম আৰু। ঠিক আছে, চাব আপোনালোকে গোটেইখিনি ভিডিঅ' চাব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আজি ৰাতিপুৱা বহুত বৰষুণ দি আছিল, কিন্তু এতিয়া অলপ ৰ'দ দিছে। চ' অলপ এক্সাইটমেণ্ট বাঢ়ি আছে, ভাল লাগিল এই চাওক। চ' পূৰা ৰ'দ দিছে। এতিয়া আমি লাহে লাহে যাম কলেজত। গুৱাহাটী ৰ'দৰ ইণ্টেনচিটি চাওকচোন এবাৰ। ফাইনেলি আমি কলেজ গেটৰ সন্মুখত আহি পালোঁ। চাওক ছিকিউৰিটি কিমান হাই। একচুৱেলি প্ৰগ্ৰামখিনি অডিটৰিয়ামত হৈ আছে আৰু মই অডিটৰিয়ামৰ বাহিৰত আছোঁ। ইয়াত NCCৰ প্ৰগ্ৰাম হৈ আছে। মানে একচুৱেলি ৰাতিপুৱা 9 বজাৰ পৰাই চব প্ৰগ্ৰামটো মেইন প্ৰগ্ৰামটো ষ্টাৰ্ট হৈছে। মানে তাৰ পৰাই ফ্লেগ হোষ্টিং, NCCৰ কিবা পেৰেড চেৰেড এইবোৰ হৈ আছে। ষ্টেজখন বহুত ধুনীয়াকৈ ডেক'ৰেট কৰিছে, লাইটিং চাইটিং কৰিছে। ইয়াতে MLA আহিব, বহুত ডাঙৰ ডাঙৰ পষ্টৰ মানুহ, চেলিব্ৰিটি, আৰু ইয়াতে আমাৰ জুবিন দাক দেখা পাম আমি। চ' এইখন আমাৰ ভূপেন হাজৰিকা অডিটৰিয়াম হয় কলেজৰ, বিখ্যাত অডিটৰিয়াম। চ' ষ্টুডেণ্টছবোৰ লাহে লাহে আহি আছে। NSS আৰু NCC পূৰা একদম কামত ডিউটি দি আছে পূৰা তেওঁলোকে, আৰু বেলেগ ষ্টুডেণ্টছবোৰ লাহে লাহে আহি আছে। মই অলপ আগতে আহিলোঁ। চ' মেইন বহুত কথা জানিব পাৰিলোঁ ইয়াত আহি। এইজন এজন বিধায়ক হয়। এখেতেও আমাৰ কলেজৰ পৰাই পঢ়িছে, মানে আমাৰ কলেজতে পঢ়িছে, GS আছিল এবাৰ। চ' আৰু ইয়াত যিমানজন মানে ব্যক্তি, মানে যিমান কেইজন মানুহ বহি আছে ষ্টেজত, হয় তেওঁলোক আমাৰ অধ্যক্ষ আছিল আগৰ কলেজৰ, নহ'লে এতিয়া বৰ্তমান MLA বা ডাঙৰ ডাঙৰ কিবা পষ্টত আছে। আপোনালোকে চিনি পাই চাগে কিছুমানক। চ' ষ্টেজত চাব পাৰিব। আৰু সেই যে আমাৰ প্ৰিন্সিপাল ছাৰ বহি আছে মাজতে একদম। চ' আৰু নিউজ চেনেলৰ মানে নিউজ মিডিয়াবোৰো আহিছে ইয়াতে। ফাইনেলি সেই মুমেণ্টটো আহি গ'ল। একদম জুবিন দাক চাওক আপোনালোকে, হঠাৎ একদম ৰেণ্ডমলি আহি সোমাই গৈছে, একদম ছাডেনলি, মানে কোনেও গম নোপোৱাকৈ একদম আহি সোমাই গৈছে। একদম হুলস্থুল পৰিৱেশ। মই ভইচটো মিউট কৰি দিছোঁ ভিডিঅ'ত। একদম হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈ গৈছে মানে এইফালে। জুবিন দাক চাওক, প্ৰথমবাৰ জীৱনত ইমান ওচৰৰ পৰা জুবিন দাক চাই আছোঁ, বহুত ভাল লাগি আছে মানে। আনএক্সপ্লেইনেবল কণ্ডিশ্যন। এখন গোলাম গামোচাৰে আদৰণি জনাবলৈ আমাৰ কাৰ্যকৰী সভাপতি লগতে আমি এটা বক্তৃতাৰ আয়োজন কৰিছিলোঁ। তাত আমাৰ অধ্যাপক ডক্টৰ উৎপল শৰ্মা আহি ইয়াত উপস্থিত হৈছে। তেখেতক আমি I'm so happy to be a part এই কলেজৰ এটা part ইয়াতে পঢ়িছিলোঁ বুলি নকওঁ, কাৰণ মই এবছৰ আগত ডিষ্টেঞ্চ ক্লাছ কৰিছিলোঁ। আপোনালোকে জানে চাগে যে জুবিন গাৰ্গ বিবোৱা মহাবিদ্যালয়তে পঢ়িছে আৰু ৰসায়ন বিজ্ঞান বিভাগত পঢ়িছিল, মানে BSc। তাৰপিছত তেখেতে পৰীক্ষাৰ সময়ত পৰীক্ষাৰ পেপাৰ প্ৰশ্ন কাকত ফালি থৈ গুচি যায় আৰু কয়, মই মানে পঢ়া শুনা কৰি একো নহ'ব, মই গান গাম, মানে গান গাই লাইফত কিবা এটা কৰিম। তাৰপিছত ফলাফলটো আপোনালোকে চবেই জানে আৰু কি হ'ল। চ' এইখিনি কথাই কৈ আছে আৰু জুবিন দাই। আৰু তেখেতে যাব এতিয়া, তেখেতক কোনোবা মিট কৰিব আহিছে বোলে কেনেডাৰ পৰা। ডক্টৰ বেজবৰুৱাই ৰিলিজ পালে নহয় আমেৰিকাত, বিদেশত ৰিলিজ পালে। চ' কেনেডাৰ পৰা সেইকাৰণে কেনেডাতো ৰিলিজ পাইছে বোলে কালি, আৰু তাতে হাউচফুল গৈছে আমাৰ ডক্টৰ বেজবৰুৱাটো। চ' সেইটো কথাও ক'লে জুবিন দাই।
আৰু ইয়াত থকা প্ৰত্যেকজন এক্স ষ্টুডেণ্টে মানে এক্স BBNে কিবা নহয় কিবা এটা বৰঙণি আগবঢ়ালে নিজৰ ফালৰ পৰা। কিছুমানে নিজৰ প্ৰথম দৰমহা মানে এই বছৰৰ প্ৰথম দৰমহা বা কিবা কিবি দৰমহা যিমান আছে মানে MLA চেমেলেৰ চব বিবোৰৰ ডেভেলপমেণ্টৰ কাৰণে দিলে, বহুত ডনেশ্যন দিলে। MLA কেইজনে দিলে আৰু বহুতে ডনেশ্যন দিলে মানে। তো প্ৰথমত মই ভাবিছিলোঁ যে জাষ্ট অডিটৰিয়ামত ফাংচন এনেকুৱা কিবা এটা হ'ব, বা এইটো নহয়। এইটো একচুৱেলি আমাৰ বিবোৱা কলেজৰ 80 বছৰ পূৰণ হৈছে। বহুত দিন হ'ল মানে 2022 বৰ্ষৰ ছেপ্টেম্বৰ মাহতে আমাৰ 80 বছৰ মানে পূৰ্ণ হৈছে কলেজৰ। তো সেইকাৰণে এতিয়া এটা বছৰ জুৰি মানে কাৰ্যসূচী হাতত লোৱা হৈছে। এইটো আমাৰ আজিৰ পৰা ষ্টাৰ্ট হ'ল এই কাৰ্যসূচী। এই গোটেই বছৰত কিবা নহয় কিবা প্ৰগ্ৰাম এটা হৈ থাকিব। আৰু হৈ আছে এটা ফাংচন অলপমান হৈ আছে। ইয়াৰ পিছত আৰু বহুত প্ৰগ্ৰাম আছে, বাহিৰত ষ্টেজ বনাই থৈছে। চ' বহুত প্ৰগ্ৰাম হ'ব, বহুত কাৰ্যসূচী হাতত ল'ব লগা বাকী আছে আৰু। আজি মই স্পেচিয়েলি আহিছিলোঁ জুবিন গাৰ্গক চাবৰ কাৰণে, আৰু যিটো চোৱা হ'ল। আৰু এতিয়া মই মোৰ PGত গৈ আছোঁ। এতিয়াও প্ৰগ্ৰাম হৈ আছে, কিবা সাংস্কৃতিক অনুষ্ঠান হ'ব বহুত টাইমলৈকে প্ৰগ্ৰাম হৈ থাকিব। কিন্তু মোৰ পৰীক্ষা আছে, পঢ়িব লাগিব। চ' এতিয়া মই গৈ আছোঁ। চ' আজিৰ কাৰণে এইখিনিয়ে। বাই।